নমস্কাৰ বন্ধুসকল সকলোকে মোৰ ইউটিউব চেনেল আছামিজ টেকনো জ্ঞানলৈ স্বাগতম জনাইছো এটা নতুন এডুকেশ্যনেল ভিডিঅ'ৰ সৈতে বন্ধুসকল আমি ইয়াৰ আগৰটো ভিডিঅ'ত অসম পুলিচ কনষ্টেবল বা সাব ইন্সপেক্টৰৰ কাৰণে এক্সামৰ কাৰণে প্ৰয়োজনীয় জেনেৰেল নলেজৰ ওপৰত আলোচনা কৰিছিলোঁ আৰু গতিকে আমি তাত কৈছিলোঁ যে পাৰ্ট 2 সোনকালে আহি আছে গতিকে আজি আমি পাৰ্ট 2 আলোচনা কৰিম জেনেৰেল নলেজৰ ওপৰত যিসমূহ অতিকে গুৰুত্বপূৰ্ণ প্ৰশ্ন প্ৰশ্নোত্তৰত মই বহুত বাছি ইয়াত মই যুগুত কৰিছোঁ আৰু ভাৰতবৰ্ষৰ তথা অসমৰ ঐতিহ্য সংস্কৃতি তাৰ ওপৰত যিখিনি সাধাৰণ জ্ঞানৰ প্ৰশ্ন আহে সচৰাচৰ যিবোৰ প্ৰশ্ন আহে সেইবোৰৰ ওপৰত মই ভিডিঅ' তৈয়াৰ কৰিছোঁ গতিকে সকলোৱে শেষলৈকে চাব ইয়াত বহুতো গুৰুত্বপূৰ্ণ কথা জানিব ইয়াৰ জৰিয়তে এইবোৰ মোষ্ট প্ৰবেবল কুৱেশ্যন হয় প্ৰায় অহাৰ সম্ভাৱনা থাকে এনেধৰণৰ কুৱেশ্যন আহিব পাৰে গতিকে মই সকলো চাই মেলি আপোনালোকক ইয়াত যোগদান কৰিছোঁ ভিডিঅ'টোৰ যোগেদি যাতে আপোনালোকৰ সহায় হয় আৰু আপোনালোকে যদি ভাল পায় তেনেহ'লে আপোনালোকৰ নিকটাত্মীয় বন্ধুজনলৈকো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকৰো সুবিধা হয় তেওঁলোকেও গম পায় এই বিষয়ে বন্ধুসকল বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আমি ইয়াত ফাৰ্ষ্ট পাৰ্টত 10টা কুৱেশ্যন আলোচনা কৰিছিলোঁ এইবাৰ 10টা কুৱেশ্যন আলোচনা কৰিম প্ৰথম কুৱেশ্যন হুইচ ষ্টেট অফ ইণ্ডিয়া ইজ দি লাৰ্জেষ্ট ইন এৰিয়া ভাৰতবৰ্ষৰ কোনখন ৰাজ্য এৰিয়া অৰ্থাৎ মাটিকালিত সকলোতকৈ ডাঙৰ অপশ্যন আছে 1 উত্তৰ প্ৰদেশ তামিলনাডু আসাম এণ্ড ৰাজস্থান তো এনসাৰ হ'ব ৰাইট এনসাৰ হ'ব ৰাজস্থান দেন who translated Bible to Assamese language মানে খ্ৰীষ্টানসকলৰ যিখন মূল ধৰ্মগ্ৰন্থ বাইবেলক অসমীয়ালৈ কোনে ট্ৰান্সলেট মানে অনুবাদ কৰিছিল অপশ্যন এ উইলিয়াম কেৰী অপশ্যন 2 আত্মাৰাম শৰ্মা 3 মহেশ্বৰ নেও 4 নাথান ব্ৰাউন তো আমাৰ ৰাইট এনসাৰ হ'ব অপশ্যন বি আত্মাৰাম শৰ্মা and next question how many national park and wildlife sanctuary are there in Assam at present অসমত বৰ্তমান ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য সংখ্যা কিমান বৰ্তমান সময়ত তো প্ৰথম অপশ্যন আছে 5,18 অৰ্থাৎ ৰাষ্ট্ৰীয় উদ্যান 5খন 18খন অভয়াৰণ্য সেকেন্ড অপশ্যন 5খন ৰাষ্ট্ৰীয় উদ্যান 20খন অভয়াৰণ্য থাৰ্ড 6খন ৰাষ্ট্ৰীয় উদ্যান 17খন অভয়াৰণ্য দেন ফোর্থ অপশন 9খন ৰাষ্ট্ৰীয় উদ্যান 20খন অভয়াৰণ্য গতিকে আমি আমাৰ ৰাইট এনসাৰ হ'ব অপশ্যন এ অৰ্থাৎ 5খন ৰাষ্ট্ৰীয় উদ্যান 18খন অভয়াৰণ্য তাৰে ৰাষ্ট্ৰীয় উদ্যান কেইখন হ'ল ডিব্ৰু চৈখোৱা নামেৰি ওৰাং পবিতৰা আৰু আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তো নেক্সট কুৱেশ্যন অঘৰী আত্মাৰ কাহিনী ইজ দি নভেল অফ হুইচ অঘৰী আত্মাৰ কাহিনীখন কাৰ উপন্যাস কোনজন সাহিত্যিকৰ উপন্যাস কোনজন ঔপন্যাসিকৰ উপন্যাস অপশ্যন এ হীৰেণ গোহাঁই বি মুনীন বৰা মহিম বৰা চি সৈয়দ আব্দুল মালিক এণ্ড ডি হৰিনাৰায়ণ দত্ত বৰুৱা তো আমাৰ ৰাইট এনসাৰ হ'ব সৈয়দ আব্দুল মালিক নেক্সট কুৱেশ্যন হাউ মেনি ইঞ্চ আৰ দেয়াৰ ইন 1 ফিট এক ফুটত কিমান ইঞ্চ থাকে আমি জানো যে 2.54 সেন্টিমিটাৰ 1 ইঞ্চ হয় অপশ্যন এ 10 অপশ্যন বি 11 অপশ্যন সি 12 অপশ্যন ডি 9 সো ৰাইট এনসাৰ হ'ব অপশ্যন সি 12 অৰ্থাৎ 12 ইঞ্চে 1 ফুট হয় এক ফিট দেন নেক্সট কুৱেশ্যন ফাৰ্ষ্ট মোৱামৰীয়া বিদ্ৰোহ was takes place on মোৱামৰীয়া প্ৰথম বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল অপশ্যন এ 1769 অপশ্যন বি 1679 অপশ্যন সি 1569 অপশ্যন ডি 1549 তো আমাৰ ৰাইট এনসাৰ হ'ব অপশ্যন এ 1769 then next question how many UNESCO world heritage site in Assam ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ অসমত কেইখন আছে ইউনেস্কো অৰ্থাৎ ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল সাইন্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যনৰ অসমৰ ঐতিহ্য ক্ষেত্ৰ কেইটা আছে অপশ্যন এ 1খন অপশ্যন বি 2খন অপশ্যন চি 3খন অপশ্যন ডি 4খন ৰাইট এনসাৰ হ'ব অপশ্যন বি অৰ্থাৎ 2খন and next question who is the first Assamese to receive GYANPITH award প্ৰথমজন অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী কোন অপশ্যন এ মামণি ৰয়ছম গোস্বামী
অপশন বি হেমচন্দ্ৰ গোস্বামী, অপশন সি ভট্টদেৱ অৰ্থাৎ বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য, অপশন ডি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। তো আমাৰ ৰাইট আনসাৰ হ'ব অপশন বি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। Then next question, matchbox powder burns due to presence of আমাৰ জুইচলা কাঠিডাল কিয় জ্বলে? অপশন এ ৰেড ফসফৰাছ, বি হোৱাইট ফসফৰাছ, চি মেগনেছিয়াম, ডি সোডিয়াম। ৰঙা ফসফৰাছ, বগা ফসফৰাছ, মেগনেছিয়াম নে সোডিয়াম? আমাৰ ৰাইট আনসাৰ হ'ব ৰেড ফসফৰাছ। ৰঙা ফসফৰাছৰ উপস্থিতিৰ বাবে আমাৰ জুইচলা কাঠিডাল জ্বলে। Then next question, how many calories does each gram of protein have? 1 গ্রাম প্ৰটিনত কিমান ক্যালোৰি থাকে, কিমান ক্যালোৰি শক্তি থাকে? অপশন এ 5, অপশন বি 3, অপশন সি 4, অপশন ডি 2। রাইট আনসার হ'ব অপশন সি অৰ্থাৎ 4 ক্যালোৰি। 1 গ্রাম প্ৰটিনত 4 ক্যালোৰি থাকে। ক্যালোৰি হৈছে শক্তিৰ একক। গতিকে ধন্যবাদ বন্ধুসকল, এইকেইটা আছিলে পাৰ্ট 2ৰ যিখিনি জেনেৰেল নলেজৰ কুৱেশ্যন, অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন। আপোনালোকে ভালদৰে চাই ল'ব, এবাৰ যদি মনে আকৌ চাই ল'ব পুনৰ, আৰু লগৰ সকলোকে শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকৰ যাতে সহায় হয়। যেনেদৰে মই আপোনালোকক সহায়ৰ বাবে ভিডিঅ'টো বনাইছোঁ, তেনেদৰে আপুনিও আনক সহায় কৰক ভিডিঅ'টো শ্বেয়াৰ কৰি। ভিডিঅ'টো লাইক কৰিব, সকলোৱে ইয়াৰ ওপৰত কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। গতিকে ধন্যবাদ বন্ধুসকল, আৰু পাৰ্ট 3 পাৰ্ট 4 আহি আছে জল্দি 20 তাৰিখৰ আগতেই। তাৰ কাৰণে আপোনাৰ নটিফিকেশ্যনটো অন কৰি থ'ব যাতে মোৰ যিবোৰ ভিডিঅ' আহে জল্দি আপোনালোকে নটিফিকেশ্যন পাই ভিডিঅ'বোৰ চাব পাৰে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ। জয় অসম।